এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভাল মোৰটো ভালেই আৰু আপোনালোক সকলোকে পোনপ্ৰথমে মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে মই এতিয়া যাব ওলাইছোঁ তাৱৰ ঘৰত, মানে তাৱৰ ঘৰৰ ওচৰতে 7 দিনীয়াকৈ যিহেতু ভাওনা সমাৰোহ পাতি আছে আৰু এইকেইদিনৰ পৰা মানে যাম কৰি যাব পৰা নাই। আজি সময়টো মিলিছে আৰু আজিয়ে গৈ আহোঁ আৰু ময়ো যাম, লগতে আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু তাত কিনো হয় আৰু তাত বোলে কিবা বাণিজ্য মেলাও বহিছে, সেয়াও দেখাম আপোনালোকক। তাত গৈ পাই লওঁগৈ, তাৰপৰা তাত গৈ লগ পাইছোঁ। ওলাই মেলি ৰেডি হ'লোঁ, মানে কুৰ্তি পিন্ধি লৈছোঁ। তাত যদি চাদৰ মেখেলা পিন্ধিবলগীয়া হয় গৈ পিনে তেতিয়াহ'লে তাত মেখেলা চাদৰ পিন্ধিবলগীয়া হ'লে পিন্ধি ল'ম আৰু এতিয়া গৈ লওঁ, তাৰপিছত তাত গৈ লগ পাই আছোঁ। মেলাৰ ভিতৰত আছোঁ, আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰি। এইখন হৈ গ'ল কাটলেটৰ দোকান। এয়া ধুনীয়া এখন বেগৰ দোকান। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ বেগ পাব আৰু এইফালে এজন দাদা আছে, দাদাজনক সুধোঁ। দাদা আপোনালোকে ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা। মানে বিক্ৰীটো কেনেকুৱা হৈছে? ভালে হৈছে ন? ফিক্স লিখি থোৱা আছে 150। আপোনালোকে আহিলে 150 এইবিলাক লৈ যাব পাৰিব। এইবিলাক আৰু এইবিলাক আছে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে, এইবিলাক অনলি 100 এইবিলাক। আমি এতিয়া এয়া মেলা চাই আছোঁ। ৰাতিলৈ ইয়াত ভাওনা হ'ব মানে, আৰু এইফালে মোৰ পাছফালে ষ্টেজ দেখিছে বনাই থৈছে। ইয়াতে ৰাতি নহয়, মানে আবেলিৰ পৰা ভাওনা ষ্টাৰ্ট হ'ব আৰু ৰাতিও আপোনালোকক ভিডিঅ' কৰি দেখাম। আপোনালোকে এতিয়ালৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ধুনীয়াকৈ ষ্টেজ তৰি থোৱা আছে, ইয়াতে ৰাতি ভাওনা হ'ব আৰু আমি চাবলৈ আহিম, আপোনালোককো দেখাম, আপোনালোকে চাই থাকিব আৰু। ভণ্টিও আছে, মানে তাইও জীয়েক, তাই অথনিবাৰ বহুত ওলাবলৈ লাজ কৰি আছে। আৰু তোমাৰ নামটো কৈ দিয়া আৰু কিবা এটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জয়মণি শইকীয়া। বহুত ৰ'দ দি আছে, সেইকাৰণে কেমেৰাটো ইমান ভাল নহয় নাই বাৰু। অঁ বহুত ধুনীয়া লাগিছে, এইখিনি বহুত ধুনীয়া আছে। যিহেতু মানে সদায় বহুত দূৰণিৰ পৰা মানুহ আহি ভাওনা প্ৰদৰ্শন কৰিছে আৰু যিহেতু ভাওনাত কম্পিটিশ্যন হৈছে আৰু ইতিমধ্যে আজি সৈতে 4 দিন হ'লে ইয়াত কণ্টিনিউ এসপ্তাহ হৈ আছে আৰু আজিও এখন আহিছে। সেইখন মানে সেই বাছখনে দেখিছে, বাছখনত যোৰহাটৰ পৰা আহিছে আৰু আজি ভাওনাখন চাই বহুত ভাল লাগিব চাগে আৰু। আজি এই অনুষ্ঠান ভাগৰ সঞ্চালকৰ আসন গ্ৰহণ কৰিবলৈ নিরন্তরে হরি বল হরি বল প্রথম রাকেন জ্ঞাতম হরে শ্রী কৃষ্ণ নম রাম রাম
গৌরীন্দিরা প্রথম শ্লোক Yes. অধীশ্বরময় দেব পুরন্দর দেবত্ব আছে।